কোন হুৱা মোৰ বাবে আৰে আৰে গানে গানে যাওঁ বলা সপোন বাটে হয় ঠাণ্ডা দিনত বৰ এলোহে এলোৱা লাগে অ' গাটো চালা ঘৰটো সোমাই সোমাই আমনি লাগি গৈছে বে আইডিয়া এটা পাইছোঁ ইকো গেম এটা কৰিব গ'লে কেনেকুৱা হয় লগৰকেইটাৰ লগত মজা সেইটোকে কোৱা যায় নালিয়া ব একদম মস্তি কথা এটা ভাবিছোঁ কেনেকুৱা শুনৰ কথাহঁতি কি কথা দে কচোন কথা এটা ভাবিছোঁ আকৌ চিতলপুৰ ফালে ইকো গেম এটাকে কৰোঁগৈ নেকি আজি ৰাতিকে ফাৰ্ষ্ট ক্লাছচোন মজা আইডিয়া ভাল লাগিব দে ভাল লাগিব বেটা ভাল হ'ব বোলে ৰাতি মুতিবলৈ অকলে যাবলৈ ভয় কৰে মাকৰ লগত মুতিবলৈ যাব লাগে এতিয়া বোলে সি ৰাতিখন ইকো গেম কৰিবলৈ যায় ধেইত চালাটো কথাবিলাক এনেও বেছি হ'ব দে ভয় নকওঁ পাৰ যাবলৈ অকলে মুতিবলৈ পিছে বেয়া নালাগিব বাৰু ঠিকে আছে তেনেহ'লে সেই চিনটোকো মাতি চাওঁ সিও যাব নহয় সিটো আমাৰ লগত একেলগতে ঘূৰি ফুৰা লোৱা দে ভালে হ'ব নহ'লে ফোন এটা মাৰি দে তালৈ মজা বঢ়িয়া হ'ব ৰ ফোনটো মাৰোঁ মই তালৈ হেল্ল' চিন্তু কি কৈছ তই পটাপট আমাৰ আণ্ডাৰ প্লেছত আহচোন আমি পিকনিক প্লেন এটা কৰি আছোঁ পটাপট আহিবি হ'ব দে গৈ আছোঁ কি বুলি ক'লে নালি আহিম বুলি কৈছেনে সি আখি দহটি কিচকা নাহি ক'ত যাব বে দে ঠিকে আছে তেনেহ'লে সি আহি লওক ভালকৈ আলোচনা কৰি ল'ম আমিকেইটাই নে কি কয় ভয় কান্দোৱা তই বাৰে বাৰে ইনচাল্ট কৰি নাথাকিবি দহতীয়া বাঘৰ থকা খাবি গম পাবি তেতিয়া মই ক'লোঁ তোক নাই এনেই ক'লোঁ ধেমালি কৰিলোঁ হ'ব নকওঁ ঠাণ্ডা পালি দে ব পিছে ক'ৰবাত পিকনিক প্লেন বনাইছ এইফালে চিতলপুৰ ফালে চাৰিজনে আজি গৈ পেলাই ইকো গেম এটা কৰিম বুলি ভাবিছোঁ কেনেকুৱা লাগিব তই কচোন একদম মেষ্টি কথাচোন একদম বঢ়িয়া লাগিব মই ক'লোঁ নহয় জ্ঞাতি বল তেনেহ'লে একদম দেৰি নকৰি তুলি টোপোলা বন্ধাকৈ কথা আৰু বল তেনেহ'লে মই ৰেডিহে হওঁগৈ দে বল হেল্ল' কি খবৰ আপোনালোকৰ সকলোৱে ভালে চাগে বিশেষ অসুবিধাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলে আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে লাইক কৰি ল'ব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ল'ব ধন্যবাদ আৰু বাকীখিনি অহা খণ্ডত দেখিবলৈ পাব আপোনালোকে